হেল্ল' বন্ধু-বান্ধৱীসকল, এইবাৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা যিসকল ছাত্ৰ ছাত্ৰী বা ল'ৰা ছোৱালীয়ে সুখ্যাতিত উত্তীৰ্ণ হৈছে, অৰ্থাৎ ছোৱালীয়ে 60%কৈ ওপৰত পাইছে আৰু ল'ৰা বা ছাত্ৰই 70%ৰ ওপৰত পাইছে, সেইসকল ল'ৰা বা ছোৱালীক এইবাৰ চৰকাৰৰ ফালৰ পৰা যি স্কুটি প্ৰদান কৰা হ'ব, সেই সম্পৰ্কে মুখ্যমন্ত্ৰী মহোদয়ে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে সেই মুখ্যমন্ত্ৰী মহোদয়ৰ এই গুৰুত্বপূৰ্ণ মন্তব্যটো জানিব পাৰিম। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালৈ অনুৰোধ থাকিলে আপোনালোকে আমাৰ এইটো চেনেল ছাবস্ক্ৰাইব কৰিব আৰু পাছত থকা বেল আইকন দবাই নটিফিকেশ্যনটো অন কৰি ৰাখিব। আৰু ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ আপোনালৈ অনুৰোধ থাকিল। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। স্কুটিৰ আঁচনিটোৱে যে আপুনি কলেজত যাবৰ কাৰণে আমি স্কুটি দিছোঁ, কলেজত নাই কোচিঙত গৈছে, এতিয়া সেই কোচিংটো সঁচাই কোচিং কি কোচিং কোনে জানিব। গতিকে স্কুটি লাগিলে কলেজত পঢ়িব লাগিব, আৰু যাৰ দেউতাক মাকে কোচিং কৰাব পাৰে সি দুখীয়া মানুহৰ টকাৰ স্কুটিখন লৈ পেলাই উঠি ভাল পাব জানো? কিন্তু নিজে কষ্ট পাব এইখনত উঠি। এইখনটো পুৰস্কাৰ নহয়, এইটো হ'ল তাত স্কিমতে লিখি আছে যে কলেজত যোৱাৰ কাৰণে সুবিধা কৰি দিব। এতিয়া আমি চাইকেলখন দিছোঁ, চাইকেলখনটো কিয় দিছোঁ? যাতে স্কুলত যাব পাৰে, স্কুলৰ পৰা দূৰত ঘৰ আছে। সেইকাৰণে এই বিষয়বিলাক জেদ কৰি থাকিলেও নহয়, আৰু যিটো সিদ্ধান্ত হৈছে সেইটোৱেই হ'ব, এইটো তাত কোনো পৰিৱৰ্তন নহয়। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আজিৰ ভিডিঅ'টো ইমানতেই। লগ পাম আন এটা ভিডিঅ'লৈ। জয় অসম।